হাই গাইজ, মই আজি বাঁহ গছৰ গাজে সৈতে কেনেকৈ খৰিচা বনাই সেইটোকে দেখাম বুলি ভাবিছোঁ। এতিয়া মই বাঁহ গাজ কাটিবলৈ গৈ আছোঁ। এয়া এতিয়া বাঁহ গছজোপা পাই গ'লোঁ। এইজোপা আমাৰ কি এজোপা ৱাং বাঁহ বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব। গাছ এটা দেখিছোঁ, কোনটো আছিলে এইটো এতিয়া মই কাটিম। এতিয়া মই গাছটো বাকলিখিনি গুচাই দিম। বহুত মৌ আছে দেই, বাঁহ গছৰ তলত বহুত মৌ থাকে। এতিয়া মই গাছটো ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই এইখিনি পিচ পিচকৈ কাটিম। এই আগটো চব্জিৰ লগত খাবলৈ, এইখিনি গাছখিনি এতিয়া মই এপিচকৈ কাটি লৈছোঁ। কেইবা পিছো সৰু সৰুকৈ কৰি লৈছোঁ। এইখন আনি লৈছোঁ, এতিয়া মই পিহিম। এনেকৈ পিহি পাইছে নাই আপোনালোকে? জনাব দেই। মানে কি কৈছে কি নাই অকল আপোনাৰ কাম পাতি থকা নাই কি দেব। তুই টিকা টিকা ঘূৰি ফুৰিছোঁ যে কি কুকুলি কি কৈছ? ভাত দে, ভাত ভাত যা ভাত খাগে যা। খাবা আহিলোঁ দেখা নাই নেকি? এতিয়া মই ইয়াত নিমখ আনিলোঁ। নিমখ আনি মই বৈয়ামত ভৰাই আছোঁ। বৈয়ামত ভৰোৱা 2 বা 3 দিন হ'লে মানে এইখিনি খাব পৰা যায়। আৰু আজি ভিডিঅ'টো ইমান